বুধবাৰে কাৰ্বি আংলঙৰ হাওৰা ঘাটৰ এটা পৰিয়ালক অন্ন বস্ত্ৰ আদিৰে সহায়ৰ হাত আগবঢ়ায় APHLC দলে। ইপিনে কাৰ্বি আংলং ইউনাইটেড পিপলছ এছ'চিয়েশ্যনৰ ৮ম সংখ্যক প্ৰতিষ্ঠা দিৱস ডিফুৰ লৰুলাংছস্থিত ৰাংচিনা চাৰ্পো কালচাৰেল হলত অনুষ্ঠিত হৈ যায়। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জু ৰং পিপি। বুধবাৰে কাৰ্বি আংলঙৰ হাওৰা ঘাটৰ এটা পৰিয়ালক অন্ন বস্ত্ৰ আদিৰে সহায়ৰ হাত আগবঢ়ায় APHLC দলে। কাৰ্বি আংলঙৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ চটেংঘেণ্টা পৰিষদীয় অঞ্চলৰ থেডং পলিং ষ্টেচনৰ অন্তৰ্গত আংজক তিৱা গাঁৱৰ নিবাসী হবেশ্বৰ বৰদলৈৰ বাসগৃহ যোৱা ৩১ ডিচেম্বৰ তাৰিখে জুইত জাহ যায়। সেই উপলক্ষে বুধবাৰে APHLC দলৰ সভাপতি ৰৱেলছন তেৰাং, মিণ্ডাৰছন লেকথে, ডেন্সিং লেকথে, বীৰেন তেৰাং আদিয়ে ভুক্তভোগী পৰিয়ালক অন্ন বস্ত্ৰ আদিৰে সহায়ৰ হাত আগবঢ়ায়। ডকমকাৰ পৰা চিনথং ইংটিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। ইপিনে কাৰ্বি আংলং ইউনাইটেড পিপলছ এছ'চিয়েশ্যনৰ ৮ম সংখ্যক প্ৰতিষ্ঠা দিৱস ডিফুৰ লৰুলাংছস্থিত ৰাংচিনা চাৰ্পো কালচাৰেল হলত অনুষ্ঠিত হৈ যায়। বুধবাৰে কাৰ্বি আংলং ইউনাইটেড পিপলছ এছ'চিয়েশ্যন চমুকৈ কাউপাৰ ৮ম সংখ্যক প্ৰতিষ্ঠা দিৱস ডিফুৰ লৰুলাংছস্থিত ৰাংচিনা চাৰ্পো কালচাৰেল হলত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে কাউপাৰ সভাপতি মোহন দেৰণে আঁত ধৰা উক্ত অনুষ্ঠানটিত KNLF চেয়াৰমেন পি দিলি, HTL চেয়াৰমেন চাইচিং ৰংপি, পংকজ ডেকা, খৰচিং তেৰণ, চামচিং হানছে, অবিনাশ ৰংহাং, চাৰচিং তেৰণ আৰু কাইয়াৰ সভাপতি ষ্টেলিন ইংটিও উপস্থিত থাকে। ৰূপসিং টিমুঙৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।